হয়, আজি দতমা সমষ্টি হিচাপে আমি বৃহৎ এটা জইনিং কাৰ্যসূচী লৈ এটা মানে প্ৰগ্ৰাম কৰিলোঁ। তাতে আমাৰ PTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ কেবিনেট মিনিষ্টাৰ তেখেত UG ব্ৰহ্ম ডাঙৰীয়া আৰু MLA লৰেন্স ইছলাৰী আৰু MLA জিৰণ বসুমতাৰী আৰু আমাৰ পাৰ্টিৰ নেতৃবৰ্গৰ সন্মুখতে 862 জন BPF আৰু BJPৰ পৰা আজি যোগদান কৰিলে। সেইটো আমি বৃহৎ সাফল্য বুলি ক'ব পাৰোঁ, কিয়নো আমি দতমা সমষ্টিত আমাৰ যথেষ্ট সংখ্যক আমাৰ সমৰ্থক আছে। তথাপি আকৌ আজি আমি অন্তত হাজাৰৰ মানে সংখ্যক যিটো যোগদান কৰিলে, সেইটো লৈ আমাৰ মানে যথেষ্ট UPPL দল হিচাপে আমি যথেষ্ট মজবুত হিচাপে কাম কৰিবলৈ সক্ষম হ'ম। এইবাৰ আগন্তুক যিটো নিৰ্বাচন, সেইটো লক্ষ্য ৰাখি আমি যেনেকৈ মানে ৰাইজৰ কাৰণে বা ৰাইজৰ হকে আমি যিটো কথা কৈ আছোঁ, কাম কৰি আছোঁ, সেইটোৰ প্ৰতি মানুহৰ এটা আকৰ্ষণ বাঢ়ি গৈছে আৰু সেইটোৰ প্ৰতি মানুহৰ যিটো মানে আমাৰ প্ৰতি সমৰ্থন, সেইটো আমি আদায় কৰিবলৈ সক্ষম হৈছোঁ। তেনে ক্ষেত্ৰত আমি আশা কৰিছোঁ যে আমি যেনেকৈ BTC চৰকাৰৰ তৰফৰ পৰা ৰাইজৰ কাৰণে যিটো কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছিলোঁ, এইবোৰ কৰাৰ ক্ষেত্ৰত আমি নিশ্চয় সাফল্য যদিও হোৱা নাই, যদিও আমি পৰ্যায়ক্ৰমে আমি কাম কৰি যাম, পৰ্যায়ক্ৰমে কাম কৰি আছোঁ। আৰু ইতিমধ্যে বহুজন ৰাইজৰ, বহুজন নিৰীহ ব্যক্তি, বহুজন গৰীব মানুহৰ আমি বহুখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ। সেই কাৰণত আজি মানে মহিলাই হওক, পুৰুষেই হওক, ডেকা ল'ৰাই হওক, নিউ ভোটাৰ্ছ, আটাইতকৈ মানে ডাঙৰ কথা হ'ল নিউ ভোটাৰ্ছ, যিবোৰ নিউ ভোটাৰ্ছ আজি যোগদান কৰিলে, সেইটো চাই কিনি আমি খুব ভাল লাগিল, আনন্দিত হৈছোঁ যে আমি UPPL চৰকাৰৰ যিটো মানে উদ্দেশ্য, যিটো নীতি আদৰ্শ, সেই আদৰ্শলৈ কাম কৰাৰ ক্ষেত্ৰত আমি কোনোদিন মানে অৱহেলা কৰা নাই। সেইটো কথা আমাৰ নৱপ্ৰজন্মই বুজি পাইছে নিশ্চয়। গতিকে আজি যি ধৰণৰ যোগদান কৰি ৰাইজৰ হকে আৰু আমাৰ BTR হকে কাম কৰিবৰ কাৰণে যিটো প্ৰতিশ্ৰুতি দিছে, যিবোৰ নতুনকৈ যোগদান কৰিলে, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ নেতৃত্বত যি ধৰণৰ ৰাইজৰ কামবিলাক হৈ আছে, কৰি আছোঁ, এই ক্ষেত্ৰত মানে আমি যথেষ্ট সাফল্যমণ্ডিত বুলি আমি ক'ব লাগিব। গতিকে ধন্যবাদ আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি যে কাম কৰিব পাৰিছোঁ। আজি দতমাৰ বৃহৎ এটা যোগদান কাৰ্যসূচী আমি সাফল্যমণ্ডিত কৰিলোঁ। আৰু আজি দতমা অঞ্চল হিচাপে য'ত মানে 52,000 আমাৰ ভোটাৰ্ছ আছে, 52,000ৰ ভিতৰত আজিৰ দিনত কমেও আমাৰ 25,000তকৈ অধিক আমি আমাৰ সমৰ্থক আমি উলিয়াব পাৰিছোঁ। আৰু আগন্তুক নিৰ্বাচনত আমি জয়ী হ'ম। দতমাৰ যোৱাবাৰ যদিও আমি হাৰি গৈছিলোঁ, তথাপি আমি এইবাৰ জিকি যাম বুলি আমি আশাবাদী। আৰু সেই আশাবাদী, সেই আশা আৰু সেই চিন্তাধাৰালৈ আমি কাম কৰিবৰ কাৰণে মানে আগবাঢ়িছোঁ। দতমাৰ লগত আপোনাৰ ৰাষ্ট্ৰীয় দল তেখেতৰ মানে ইচ্ছামতে কাম কৰি যাব, ইচ্ছামতে কাম কৰি থাকিব। আজি মনোৰঞ্জনক টিকেট দিম বুলি BJPৰ তৰফৰ পৰা তেখেতক মানে প্ৰাৰ্থিত্ব দিয়াৰ কথা, প্ৰতিশ্ৰুতি দিয়াৰ কথা আমি শুনিছোঁ। আজি মনোৰঞ্জন নেতৃত্বত BJPৰ হৈ যথেষ্ট সংখ্যক মানে যোগদান কাৰ্যসূচীও চলি আছে। তথাপি আমি দতমা সমষ্টি হিচাপে আমাৰ এটা হিচাপ আছে যে দতমাত BJP কোনো পৰ্যায় মানে জিকাৰ মানে আশা নাই। কিয়নো মানে আগৰ দুটা সময়ত যেনেকৈ BJPয়ে মানে ভোট পাইছিলে, সেই হিচাপত আজিৰ দিনত যিমান যোগদান কাৰ্যসূচী কৰিছে, তাত অধিকতম 2,000 মান বাঢ়িব পাৰে। আগৰ 6,000, এতিয়া 2,000 মান যদিও বাঢ়ি যায়, তাতে যদি BPOৰ পৰা গৈছে বা UPPৰ পৰা যদিও গৈছে, 2,000 পাৰিলেও 8,000ৰ ওপৰত তেখেতৰ ভোট নাযায়। গতিকে আমি এটা হিচাপ কৰিছোঁ, BJP আজিৰ দিনত আগ নবঢ়াই ভাল। মনোৰঞ্জন ব্ৰহ্ম তাত টকা পইচা আছে বুলি মানে তেখেতে কাম কৰি আছে। মানুহবিলাকক যদি জইনিং লয়, লগে লগে 500 টকা, 1,000 টকা, 5,000 টকা, 10,000 টকা তেনেকৈ দি আছে। কিন্তু আজিৰ দিনৰ ৰাইজৰ এটা সচেতনতা আমি দেখিবলৈ পাইছোঁ, সজাগতা আমি দেখিবলৈ পাইছোঁ। ৰাইজে টকা পইচা আজিৰ দিনত যোগদান কৰি পইচা লৈছে যদিও ভোট কিন্তু BJPক নিদিয়ে। সেইটো কথা মই খাটাংকৈ ক'ব পাৰোঁ। গতিকে আজিৰ দিনত BJPৰ কোনো কাম নাই দতমা সমষ্টিত। BJPৰ এইটো এটা নীতি। আৰু ৰাষ্ট্ৰীয় দল হিচাপে সৰু সুৰা মানে যিবোৰ দল আছে, আমাৰ মানে ৰিজনেল যিবোৰ পাৰ্টি থাকে সৰু সুৰা, এইবোৰ পাৰ্টিক কেনেকৈ আগ্ৰাসন কৰি মানে তেখেতসকলে ডমিনেট কৰিব পাৰে, তেখেতসকলে নিজৰ ইচ্ছামতে মানে কামত লগাব পাৰে, তেনেকুৱা চিন্তাধাৰা, চিন্তা ভাৱনা তেখেতসকলৰ থাকে। গতিকে ৰাষ্ট্ৰীয় দল হিচাপে তেখেতসকলে যি ইচ্ছা সেইটো থাকে কৰি যাব। কিন্তু
দতমা সমষ্টি হিচাপে মই একদম খাটাংকৈ ক'ব পাৰোঁ ৰাষ্ট্ৰীয় দলে হওক বা যি নহওক মনোৰঞ্জনে আহক বা নিজে হিমন্ত বিশ্ব শৰ্মা যদি আজিৰ দিনত আহে এই দতমা সমষ্টি জিকিব নোৱাৰে সেইটো কথা ক'ব পাৰোঁ ৰাজনীতিক সৰু সুৰা ৰাজনীতিক দল আজিৰ দিনত নতুনকৈ যেনে ABP সেইটো মানে নামে মানে কেনেবাকৈ লাগে যে অল্টাৰনেটিভটো মানে এটা ইংৰাজী শব্দ এই অল্টাৰনেটিভ শব্দ কি ক'ব বিচাৰিছে সেইটো মই বুজা নাই অঞ্জলি দৈমাৰীৰ নেতৃত্বৰ যিটো কমিটি নতুন পাৰ্টি দল গঠন হ'ল সেইটো আমাৰ দতমা সমষ্টিত কোনো প্ৰভাৱ নপৰে সেইটো কথা মই খাটাংকৈ ক'ব পাৰোঁ